কচি গাছ চিনি পাইছানে তুমি? চেলফি এটা ল'ম দেই। মোৰ মোবাইলটো পকেটত লৈ আছে নেকি? পেলাই দিলোঁ সেইপিনে পিনে। ঘূৰাই দিয়া তুমি। আছে মোৰ তাতে দে, ৰুমত আছে। তোমাৰ ঘৰত মোৰ ফোনটো তুমি ক'ৰ পৰা চুৰ কৰিছিলা জানানে তুমি? ফোনটো বাথৰুমৰ পৰা। তোমাৰ বাথৰুমৰ পৰা। আজি গৈ পামনে মই? মানে চাৰ্জ আছিল, তই গোটেই চাৰ্জ খতম কৰি পেলালি ন? ফুল চাৰ্জ কৰি দিবি মোবাইলটো। ইয়াৰ মোবাইল ই চাৰ্জ কৰি ল'ব নিজে। আকৌ পাবজি ডাউনলোড কৰা আছিল, তই খেলিছিলি নেকি? মই ছেকেণ্ড লেভেলটো খেলিছিলোঁ। এই ডাঙৰকৈ ঘৰ এটা পাইছে, ডাঙৰ ঘৰ এটা আছে। বন্দুক কিনিছিলি তই? দিছিলিও পইচাই নাই। আচ্ছা, তুমি পাপলি আৰু অভিজিতকো মাতিছিলা নহয়? মাতিছিলোঁ। এবাৰো নাহিলে সিহঁতে। যোনদিনাখন আহিছে সেইদিনাখন মই বিজি। ঘৰত আহি মোক কল কৰিলে, মই ক'লো মোৰ বেলেগ কাম আছে। আৰু কোনোবা এটা আছিল, ৰমেশ। সেই কোন ৰমেশ? পেচাব কৰিব ক'ত যাম? পেচাব কৰা বাথৰুম একেবাৰে ওপৰত আছে, ব'ল। আৰ্টিষ্ট? কোন আৰ্টিষ্ট আছে ইয়াতে কথা কচোন। আৰ্টিষ্ট লাগে তোক? মই আৰ্ট কৰোঁ, ক কি লাগে তোক? আৰে আৰ্ট কৰিব দিয়া নাই ৰে। ই যে কৈছিলে ৰমেশে আৰ্ট কৰে, ভাল আৰ্ট কৰে সি। কিন্তু মই চাইছোঁ মানে আৰ্ট শিকাই নহয়। নাই সি আৰ্ট শিকায়, কিন্তু বেলেগকৈ শিকায়। মোক অকলে শিকাইছিলে। মোক মোবাইলটো কেতিয়া দিবি তই? মোবাইল মানে আছে, বাট আলমাৰীত আছে। আলমাৰীত থৈ দিছোঁ মই। আৰু এটা মোবাইলৰ কাৰণে ইমান লাগি আছে যে, কিয় লাগি আছে ইমান? মোবাইলটো কিয় লাগে? লৈ ল'বি পিছত। মোক মোবাইল এতিয়াই লাগে। তাৰ মোবাইলটো তুমিনো ঘূৰাই নিদিয়া কেলে? তাৰ বহুত মেছেজ আহি থাকে। ঐ মোবাইল কাৰ আছে লৈ যা ঐ।